মানুহজনক লগ পাবলৈ বৰকে মন কৰি আছিলে গতিকে পাই গ'লো তেওঁক লগ কৰিবলৈ আৰু গম পায়নে গৈ পাই প্ৰথমতে আকৌ আমাৰ কাজিয়াই এয়া দেখিছে নহয় সুধি আছিলোঁ কোনযোৰ পিন্ধো কোনযোৰ নিপিন্ধো তেওঁ আকৌ নিজে কনফিউজ পাছতকে ক'লে এই ব্লু কালাৰটোকে পিন্ধা সেয়াই আৰু এপাক নাচি আৰু বাই দিয়া মোৰ ফেভৰেট হিলটো লগতে পিন্ধিছোঁ দেই এয়া মই ৰেডি আৰু ৰেডি হৈ থকাৰ মাজতে মোৰ মনত পৰিলে মই দেখোন আজি বডি লোশ্যনকে লগোৱা নাই কাৰণ আজি গুৱাহাটীৰ দিনত ইমানেই বেছি ৰ'দ আছিলে যে বডি লোশ্যন বা এনেকুৱা কোনো ধৰণৰ বস্তু লগাবই মন নাছিলে গতিকে যোৱাৰ আগত ধুনীয়াকৈ ৰেডি হ'লোঁ আৰু এতিয়া চাবিটো মানুহজনক দি দিছোঁ কাৰণটো হৈছে দিনত দিনে মই ইমানেই বেছি ভুলাক্কাৰ হৈ গৈছোঁ সকলো বস্তু যেন ৰুমত পাহৰি যাওঁ নহবা ৰাস্তাত পেলাই থৈ আহোঁ সেইকাৰণে ৰিক্স একেবাৰে লোৱা নাই এতিয়া আমি জুডিঅ' পালোঁ ছেকশ্যনৰ কাপোৰবোৰ বিৰাটেই বেছি ভাল আহে গম পায়নে জুডিঅ'ৰ অলপমান ইউনিক আহে গতিকে তাৰ পৰা মই সদায় দেহাৰ কাৰণে ল'বলৈ যাওঁৱেই আৰু নিজৰ কাৰণে 2-3টামান বস্তু চালোঁ কিন্তু ইমান অভাৰ চাইজ হৈছিলে সেইকাৰণে লোৱাই নহ'লে কিন্তু নিজৰ কাৰণে এটা বস্তু আনিছোঁ আৰু সেয়া কি আগলৈকে বাৰু আপোনালোকে নিজে দেখিব দেহাৰ কাৰণে এইবোৰ ল'লোঁ আৰু হাজবেণ্ডে নিজৰ কাৰণে জিন্স এটা ল'লে ভিনদৈও নিজৰ কাৰণে শ্বাৰ্ট বা 2-3টামান বস্তু লৈছে আৰু বাই নিজৰ কাৰণে ধুনীয়া এটা ড্ৰেছ মই একমাত্ৰ এনেকুৱা যোনে এটা বেগ লৈছে এয়া দেখিছে নহয় মোৰ বেগ লৈ বহুতেই বেছি এটা উইকনেছ আছে এইটো জিন্স আৰু লগতে টি শ্বাৰ্টটো ট্ৰাই কৰিছিলোঁ সঁচা কথা কৈছোঁ বিৰাটেই বেছি ভাল লাগিছিলে কিন্তু জিন্সটো বহুতেই বেছি দীঘল যদি হিলছ নিপিন্ধো তেন্তে চুচৰি যাব মোৰ সৈতে পিছে কি ল'লোঁ সেয়া চাবলৈ মোৰ অহাটো ভিডিঅ'ৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব দেই ছাবস্ক্ৰাইব কৰি থৈ যাব আগৰবোৰ ভিডিঅ' চাবলৈ এতিয়া তেন্তে মই ৰেষ্ট কৰোঁ আজিলৈ আহিছোঁ।